হাই, কি খবৰ? পূজা লাগিছেনে বাৰু? মোৰ কিন্তু একদম পূৰা পূজা লাগি আছে আৰু সঁচাকৈ কৈছোঁ এইকেইদিন যে ইমান ভাল লাগিছে দোকানত থাকি পেলাই। ইপিনে পাৰ্লাৰ মানুহ, এইফালে একদম দোকানত দেখিছে, আগপিনে একদম পূৰা দোকান দিছোঁ দোকানৰ আগপিনে। আৰু সঁচাকৈ এইকেইদিন পূজা বুলি বহুত ভাল লাগি আছে। কিন্তু আজি মনটো অকণমান বেয়া, দশমী। আজি দশমী দিনাখন বেয়া লাগে মনটো সঁচাকৈ। দেৱী মাক উটুৱাই দিয়া হয়। এইকেইদিন এই 3 দিনে যেনেকৈ একদম পূজা পাতল কৰি থকা হৈছিলে, আজি মাক উটুৱাই দিয়াকৈ হয়, বহুত দুখ লাগে। সেইকাৰণে আপোনালোকে বাৰু পূজা চাবলৈ গৈছেনে? মই কিন্তু তেনেকৈ এদিনেই যি গ'লোঁ পূজা, মানে দোকানৰ সন্মুখতে মানুহ অহা যোৱা কৰি আছে, সেয়াই মোৰ পূজা চোৱা হৈ গৈছে। মাৰ ওচৰলৈ এদিনেই গ'লোঁ, যাবলৈ ইমান নোৱাৰিলোঁ, কাৰণ দোকান দি লৈছোঁ যিহেতু, পাৰিমনো ক'ত। সেইটো কাৰণে ভাবিছোঁ আজি দশমী অকণমান পৰিৱেশটো আপোনালোককো অকণমান দেখাম। আমাৰ ইয়াৰ দশমী পৰিৱেশ কেনেকুৱা হয় আপোনালোকেও জনাবচোন দেই, কেনেকুৱা পাইছে ভিডিঅ'টো। মই যি পাৰোঁ মানে আৰু অলপকৈ দেখাই যাম। ভাল পায়নে বেয়া পায় নাজানো, তথাপিতো বহুতখিনি দেখাবলৈ চেষ্টা কৰিম আমাৰ ইয়াৰ দশমী পৰিৱেশটো। ব'লক তেন্তে দেৰি নকৰি পেলাই মই দোকানলৈ ওলাওঁগৈ, ওলোৱাই নাইকিয়া। আপোনালোকক দেখাই থাকিম আজি দশমী দিনাখনৰ পৰিৱেশটো। ব'লক। আজি একদম দশমী আৰু আমি দোকানত মানে বহি আছোঁ চব। আজি একদম পূজা শেষ আৰু মনটো ভালো লগা নাইকিয়া, বেয়াও লাগিছে। একদম দেখিছে আমি পাৰ্টি আছোঁ। আমাৰ দোকানখন অকণমান দেখাম, দোকানত মাল কমি গৈছেগৈ, অকণমান দেখাম দেই, জানি দিবচোন। এয়া দেখিছেনে বাৰু, দোকানত একদম দেখিছে বস্তু কমিয়ে গ'লগৈ। আজি দশমী লাষ্ট, পূজা শেষ, সেইকাৰণে একদম দোকানৰ মালবোৰ কমি গৈছে। আৰু অকণমান বোলো দেখাওঁ আপোনালোককো। দেখিছেনে বাৰু, এইবোৰ বেলুন চেলুন কেইটামান আছে আৰু। আজি পূজা শেষ, বাইদেউ কি মানে মনটো বেয়া বোলে, অকণ শুনকচোন আপোনালোকেও। বেয়া লাগিছে মানে, এতিয়া বহুত ভাল লাগি আছিলে, বহুত মানুহ লগ পাইছোঁ, দেখিছোঁ। আজি মানে বেয়া লাগিছে, আজি বাৰু বেয়া লাগিব মানে, এতিয়ালৈকে ভালেই লাগি আছে, ইয়াৰ পিছৰখিনি বেয়া লাগিব আৰু। গম পালে এতিয়ালৈকে ভালেই লাগি আছে, পিছত বোলে অকণ পিছত মানে বেয়া লাগিব আৰু। হয়ো অৱশ্যে, পূজা শেষ বুলি ক'লে বহুত বেয়া লাগে। দেখিছে দোকানখন বোলো অকণমান আগফালৰ পৰাও দেখাই দিছোঁ। সেইপিনে বাইদেউ একদম দোকানৰ সন্মুখত ৰৈ আছোঁ দুইজনীয়ে। পূজা শেষ, মানুহ শেষ হৈছে, কমি গৈছে, সেইকাৰণে দুইজনী ৰৈ আছোঁ এতিয়া। মানুহ কমিছে, আমি একদম পূৰা দুইজনী দোকানৰ সন্মুখত। আৰু এতিয়া দেখিছে একদম পূৰা ভিডিঅ' বনাই আছোঁ। আৰু চাব দেই, আজি মানে দশমী যে লাষ্ট দিন, সেইকাৰণে মানে ভিডিঅ' এটা কৰি পেলাই চিন হিচাপে ৰখাই থৈ দিওঁ হয়, সেইকাৰণে একদম ভিডিঅ' বনাই আছোঁ। দেখিছে মানুহজন একদম বহি আছে, এইফালে বাইদেউ আৰু আমি ৰিলচ কিবা কিবি বনাই কৈ আজৰি সাজিলৈ বোলো বাই বাই ভিডিঅ'টো, পূজাৰো বাই বাই।